ত্ৰিভুজৰ ABC সমকোণী ত্ৰিভুজৰ তিনিটা বাহু আছে এটা বাহু হল AB এটা হল BC এটা হল AC এই বাহুবোৰৰ নিৰ্দিষ্ট অনুপাত আছে জানি পাইছো BC ৰ লগত AC ৰ অনুপাত BC ৰ লগত AC বাহুৰ অনুপাত এনেকৈ লিখিম ঠিক ইয়াক উলটাই দিলে পাম AC বাই BC আকৌ AB ৰ লগত AC ৰ লগত পাম AB বাই AC ইয়াক উলটাই দিলে পাম AC বাই AB আকৌ AB ৰ লগত BC বাই AB পাম BC বাই AB ইয়াক উলটাই দিলে পাম AB বাই BC এতিয়া আমি দেখা পালো যে প্ৰথম তিনিটা অনুপাত পাইছো BC বাই AC AB বাই AC BC বাই AB তিনিটাৰ ঠিক অপোজিট প্ৰতিটোৰ আছে BC বাই AC AC বাই BC AB ৰ লগত AC ৰ অনুপাতৰ বিপৰীত AC বাই AB BC বাই AB ৰ বিপৰীত AB বাই BC এই ছয়টা বাহুৰ অনুপাত পালো ত্ৰিভুজৰ তিনিটা কোণৰ ক্ষেত্ৰত দেখা যায় যে A আৰু C সূক্ষ্মকোণ হিচাপে ল'ব পাৰো এই কোণৰ অনুপাত আমি ছয়টা পাওঁ গতিকে নাম হ'ল sin cosine মনত ৰাখাৰ সুবিধা sin cosine tangent cotangent sin cosine tangent cotangent second cosecant sin cosine tangent cotangent second cosecant এই ছয়টা আমি পুনৰুৎপাত পালো ইয়াক সমুখে লিখা হয় sin হিসাবে ইয়াক সমুখে লিখা হয় cos হিসাবে tan সমুখে লিখা হয় tangent সমুখে লিখা হয় tan হিসাবে cotangent cot হিসাবে secant sec হিসাবে আৰু cosecant cosec হিসাবে লিখা হয় এতিয়া সাইনৰ বিপৰীত হিসাবে লিখা হয় সাইনৰ বিপৰীত হিসাবে লিখা হয় 1 cosec tanৰ বিপৰীত হিসাবে লিখা হয় 1 cot আৰু cosৰ বিপৰীত হিসাবে লিখা হয় 1 sec সাইনৰ বিপৰীত 1 cosec cosৰ বিপৰীত 1 sec tanৰ বিপৰীত 1 cot হিসাবে লোৱা হয় এতিয়া এই ত্ৰিকোণমিতিৰ এই ছয়টা কোণৰ অনুপাতৰ লগত ছয়টা বাহুৰ অনুপাতৰ সম্পৰ্ক আছে সেই সম্পৰ্কটো জনাৰ ক্ষেত্ৰত আমাক সুবিধা দিয়ে এটা বাক্য আকাৰিকা নোহোৱাকৈ সেই বাক্যটো আমি মনত ৰাখিম লক ভক লব আৰু লগতে ইয়াৰ তলতে লিখি যাম sin cos tan দুটা বাক্য এটা আকাৰিকা নোহোৱাকৈ অসমীয়াত লক ভক লব আৰু ইংৰাজীত sin cos tan sin টো প্ৰথমে cos টো মাজত tan টো পিছত লিখি ললে আমি সুবিধা হয় এতিয়া মাজতে ভাগ কৰি দিম মাস্টাৰনে লক sin মানে লক cos মানে ভক tan মানে লক এতিয়া আমি চাম sin লৈছো sinৰ লগত সূক্ষ্মকোণ A লম sinৰ লগত সূক্ষ্মকোণ A লৈছো sinৰ লগত সূক্ষ্মকোণ A sin মানে লক অৰ্থাৎ ল মানে এনেকৈ লক লম্ব কৰ্ণ অৰ্থাৎ লম্ব লক লব হিসাবে কৰ্ণ খৰ হিসাবে লৈ sin A মানে লক এটো আহিল sin তাৰে পৰা আমি পালো লক A কোণ সাপেক্ষে ইয়াতে যাম ত্ৰিভুজত A কোণ সাপেক্ষে কি লম ল মানে লম্বটো কি BC লম্বটো BC এটা হল কৰ্ণ A কোণ যেহেতু A কোণ লৈছো কৰ্ণ সদায় 90 ডিগ্ৰী সমকোণৰ সন্মুখৰ বাহুটোক কৰ্ণ বুলি কয় কৰ্ণ কি হ'ব AC ঠিক একেদৰে ইয়াৰ বিপৰীত বেলেগ এটা লম cos A মানে কি ভ ক অৰ্থাৎ ভ মানে ভূমি ক মানে কৰ্ণ A কোণ সাপেক্ষে ভূমি কি A কোণ সাপেক্ষে ভূমি AB ভূমি কৰ্ণ AC একেদৰে tan এ পাম tan মানে কি পাইছো tan মানে লম্ব পাইছো ল মানে লম্ব ওপৰত ইয়াতে যাম লম্ব BC ভূমি AB
আমি ইয়াতে কেইটা অনুপাত পালো 3টা অনুপাতৰ লগত 3টা বাহুৰ অনুপাত মিল পালো সাইনে মানে AB বাই AC এই সাইনৰ লগত যদি সাইন দিয়ে ধৰো এতিয়া কি পাই গলো সাইনে মানে BC বাই AC এটোৰ লগত মিলি cos যদি A দিও cos A পালো AB বাই AC টেনৰ লগত যদি A দিও এটো কি পালো BC বাই AB থাকি গল বাকি তিনটা কটৰ লগত যদি A দিও সেকৰ লগত যদি A দিও cosেকৰ লগত যদি আমি A দিও এটা আমি পাম sin এর বিপরীত পাইছো 1 বাই cosec sin এর বিপরীত পাইছো sin এর বিপরীত 1 বাই cosec তাহলে sin এর অনুপাত যদি BC বাই AC হয় তাহলে cosec এর বিপরীত হবে AC বাই BC উল্টাই দিলে ঋণাত্মক বিপরীত ঠিক একেদরে আমি cot A to tan এর বিপরীত পাইছো tan A পাইছো BC বাই AB তাহলে cot A পাম BC বাই AB এর বিপরীত কি AB বাই ঠিক একেদরে sec A তো কার অপোজিট হলো cos তাহলে cos এর মান পাইছো আমি cos এর অনুপাত পাইছি AB বাই AC তাহলে এর বিপরীত হল AC বাই AB তাহলে sec এর বিপরীত মান এইটো এইটা আছে 6টা কোণৰ অনুপাতৰ লগত বাহুৰ 6টা অনুপাতৰ সম্পৰ্ক আমি ত্ৰিকোণমিতি জানিবলৈ হলে এই বিষয়টা জানিব লাগিব এতিয়া আমি ইয়াতে কি কোণ সূক্ষ্মকোণ হিচাপে লৈছিল এই কোণ সূক্ষ্মকোণ হিচাপে যদি এই সূক্ষ্মকোণ নলয় আমি ইয়াতে যদি আন এটা সূক্ষ্মকোণ আছে C যদি C সূক্ষ্মকোণ ধৰো তেতিয়া আমি ইয়াতে লম C এই C সূক্ষ্মকোণ সাপেক্ষে এখানে কি থাকবে sin মানে লম্ব এতে C কোণ এতে লম্ব বাই কর্ণ C কোণ সাপেক্ষে লম্ব কি হবে C কোণ সাপেক্ষে লম্ব হবে AB তেনহলে আমি এটো লম্ব বুলি ধৰিলাম আৰু এটো BC বুলি ধৰিলাম কাৰণ যেটো সূক্ষ্মকোণ ধৰা হয় তাৰ সন্মুখৰ বাহুটোক লম্ব বুলি ধৰা হয় আৰু সমকোণৰ সূক্ষ্মকোণৰ লগত থকা বাহুটোক সদায় ভূমি বুলি ধৰা হয় এতিয়া sin C হিচাপে লম এখিনিতে কি থাকিব sin মানে লক ল মানে লম্ব ক মানে কর্ণ উপৰত লম্ব তলত কর্ণ তাত sin C লক লম্ব বাই কর্ণ C কোণ সাপেক্ষে লম্বটো কি হ'ব এই সূক্ষ্মকোণৰ ওপৰত নিৰ্ভৰ কৰিব এই লম্বটো যে C কোণ সাপেক্ষে লম্ব AB তেনহলে আমি ইয়াতে AB লম আৰু কর্ণটো কি হ'ব কর্ণটো একে থাকিব AC একেদৰে cos C যদি লও ভূমি বাই কর্ণ তেনহলে ইয়াতে BC বাই AC থাকিব ভূমি বাই কর্ণ ইয়াতে থাকিব BC বাই AC tan C যদি লও ফলনি হ'ব লব tan C মানে লব লম্ব বাই ভূমি লম্বটো কি হল এতিয়া AB বাই ভূমি AB বাই এইখিনি আছিল আজি আমি শিকিব লগা কথা যে ত্ৰিভুজৰ বাহুৰ অনুপাতৰ লগত তাৰ কোণৰ অনুপাতৰ সম্পৰ্ক অৰ্থাৎ ত্ৰিকোণমিতি তিনিটা কোণৰ জোখৰ লগত তাৰ সম্পৰ্ক এই আছিল আজি আমি শিকিবলগীয়া ত্ৰিকোণমিতিৰ বাহু আৰু কোণৰ মাজত সম্পৰ্ক অৰ্থাৎ আমি সহজে পালো sin cos tan sin A cos A tan A cot A sec A cosec A আমি ইয়াতে sin A বুলি লিখিছো ইয়াতে B বুলি লিখিব পাৰো C বুলি লিখিব পাৰো আমি এটো নিৰ্ভৰ কৰে ত্ৰিভুজৰ ওপৰত ত্ৰিভুজৰ ইয়াতে সূক্ষ্মকোণ কি ধৰিছো তাৰ ওপৰত ইয়াতে sin এই কোণটো ঠাই বেলেগ বেলেগ হ'ব ইয়াতে কেতিয়াবা ডিগ্ৰীৰ মাপ থাকিব পাৰে 45 ডিগ্ৰী 30